কেতিয়াবা যদি আপুনি একেবাৰে বিৰক্ত মনক শান্তি দিবৰ কাৰণে বিচাৰে তেতিয়াহ'লে আহক এনেকুৱা এটা পথলৈ। আপুনি আহক এনেকুৱা এটা পৰিৱেশৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আপুনি জিৰাই যাওক। আপুনি আহক কেতিয়াবা সন্ধিয়া নতুবা কেতিয়াবা আবেলি নতুবা কেতিয়াবা ৰাতিপুৱাৰ সময়ত। আপুনি আহক এনেকুৱা এটা পৰিৱেশৰ মাজত জিৰাবৰ কাৰণে যিটো মুহূৰ্ত ইয়াতে জিৰাব সেই মুহূৰ্তখিনি যদি এবাৰ কম্পেয়াৰ কৰি চায় তেতিয়াহ'লে আপুনি য'ত আছে আৰু এতিয়া য'ত আপুনি কিছু খন্তেক জিৰণি লৈছে ইয়াৰ মাজত আপুনি যদি এটা পাৰ্থক্য বিচাৰি চায় তেতিয়াহ'লে দেখিব যে ইমান দিন আপুনি য'ত আছিল তাতকৈ এই খন্তেক সময়টোৱে আপোনাক বহুতখিনি সুখ দিবৰ কাৰণে পাৰিছে। যে যিমানখিনি সুখ আপুনি হয়তো তাত পোৱা নাছিল সিমানখিনি সুখ আজি ইয়াতে পালে। গতিকে মই এইটো কোৱা নাই যে আপুনি য'ত আছে সেই ঠাইটো বেয়া বুলি মই ক'ব বিচৰা নাই, কিন্তু সেই ঠাইটো আৰু এই ঠাইটোৰ মাজত এটা পাৰ্থক্য আছে। সেই ঠাইটোত ঘনবসতি আছে, জনবসতি ঘন আছে, ইয়াতে হয়তো জনবসতি নাই, ইয়াতে হয়তো ধুনীয়া শস্য পথাৰ আছে। এইখন পথাৰত বা শস্য পথাৰত এইটো হৈছে মানুহৰ যাতায়াতৰ ব্যৱস্থা এটা পথ, যিহেতু ইয়াতেও আছে জনবসতি কিন্তু বহুত পাতল, একেবাৰে বহুত পাতল অ'ত ত'ত এনেকুৱাকৈ আছে যদিও ইয়াতে কি হয় মানে মানুহে খেতি কৰি ভাল পায়। আৰু ইয়াৰে জলবায়ুটো একেবাৰে আপুনি য'ত আছে তাৰ জলবায়ু কিন্তু অকণমান হ'লেও প্ৰদূষণ হৈ আছে, কিন্তু আপুনি য'ত আহি খন্তেক জিৰাবৰ কাৰণে ইয়াতে চেষ্টা কৰিব, ইয়াতে কিন্তু জলবায়ু একেবাৰে নিভাঁজ জলবায়ু, কোনো ধৰণৰ প্ৰদূষণ নাই। কাৰণ ইয়াত কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি নাই, কোনো ধৰণৰ গাড়ী মটৰৰ ব্যৱস্থা নাই, আৰু যিবিলাক গাড়ী মটৰ চলিলেও কাৰণ ইয়াতে সেই প্ৰদূষণটো ইয়াতে দূৰ হৈ যায়, ইয়াতে নিৰ্মূল হৈ যোৱা ছিষ্টেম আছে, যিহেতু প্ৰকৃতিয়ে ইয়াক নিৰ্মূল কৰিব পৰা ছিষ্টেম আছে কিছুমান, আৰু তেনেকৈ হৈ যায়। আৰু চাওক মানুহৰ দুৰৱস্থা দেখিব পাৰিব, মানুহেনো কেনেকৈ বসবাস কৰি আছে গাঁও অঞ্চলত, আজিও যে মানুহে কিমান দুখত বসবাস কৰি আছে গোটেইখিনি আপোনালোকে দেখিব পাব। এবাৰ মাথো আহক এই পথটোৰে এবাৰ খোজকাঢ়ি চাওক। এই পথটোৰে এবাৰ খোজকাঢ়ি চালে হয়তো আপোনাৰ দেউতালৈ নতুবা আপোনাৰ ককা দেউতালৈ নতুবা আপোনাৰ আজো ককালৈ মনত পৰিব, কাৰণ তেওঁলোকে এটা সময়ত এনেকুৱা পথৰে খোজকাঢ়ি আছিল, যিটো আজি আপুনি হয়তো পকী পথেৰে খোজকাঢ়ি আছে। কিন্তু মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এই পথটো হৈছে কেঁচা পথ, এটা আলি পথ, আৰু এই পথটোৰ দাঁতিতে আছে গছ গছনি বহুত আৰু শস্য পথাৰ আছে, দুই চাইডে মাকৈ আছে, সৰিয়হ আছে, আৰু ইমান ধুনীয়া এটা ৰাস্তা, যিটো ৰাস্তা আছে নদীৰ পাৰেৰে আছে, আৰু এইটো ব্ৰহ্মপুত্ৰৰ পৰা একেবাৰে নিচেই ওচৰৰ ৰাস্তা। আৰু ৰাস্তাটো চাই লওক ইমান ধুনীয়া, মাজত যদিও খলাবমা আছে কিন্তু খলাবমা বহুত আছে, খলাবমাৰ মাজেৰে যদি আপুনি বাইক লৈ আহে, গাড়ী লৈ আহে, চাইকেল লৈ আহে আহিব পাৰে, কিন্তু ইয়াতে আহোঁতে আপুনি এটা ধুনীয়া উপহাৰ পাব, যিটো উপহাৰ হৈছে আপুনি প্ৰদূষণমুক্ত আপুনি অক্সিজেন ল'ব পাৰিব, য'ত নেকি কোনো ধৰণৰ প্ৰদূষণ নাই, য'ত নেকি কোনো ধৰণৰ জলবায়ু সমস্যা নাপায়, একেবাৰে শীতল, আপুনি যেনেকুৱাকৈ ইচ্ছা তেনেকুৱাকৈ যাব পাৰিব। চাওক মৰুভূমিৰ দৰে দৃশ্য ব্ৰহ্মপুত্ৰৰ বালি, আৰু ব্ৰহ্মপুত্ৰৰ বালিত যেতিয়া মানুহে খোজ কাঢ়িব লগা হয় কিমান অসুবিধা হয়, য'ত নেকি যাতায়াতৰ ব্যৱস্থা নাই, তাৰ পৰাও মানুহে কিন্তু শিক্ষা ল'বৰ কাৰণে আগবাঢ়ি আছে, মানুহে শিক্ষা আহৰণ কৰি আছে। এনেকুৱা অঞ্চলৰ পৰা বহুতে হয়তো আজি কটন বিশ্ববিদ্যালয়ত পঢ়ি আছে, কটন কলেজত পঢ়ি আছে, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে, নতুবা বিভিন্ন ধৰণৰ জেগাত পঢ়ি আছে, কোনোবা হয়তো ইয়াৰ পৰাই পাইলট হ'বৰ কাৰণে আগবাঢ়ি গৈ আছে। বন্ধুসকল, যি নহওক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। চাওক চহৰ অঞ্চলত কিমান দুৰৱস্থা হয়, মানুহৰ কিমান অসুবিধা হয়, তথাপিও তেওঁলোকে সেই কষ্টক, সেই সমস্যাক সমস্যা বুলি নাভাবি তেওঁলোকে সেই সমস্যাৰ হেঙাৰ নেওচি অহাৰ কাৰণে বহুতে সফলতা হৈছে, বহুতে সফল হ'বৰ কাৰণে আগবাঢ়িছে। চাওক ইমান ধুনীয়া পৰিৱেশ, কিন্তু এয়া হ'ল শুকান বালি, য'ত নেকি মানুহৰ কোনো সমাগম নাই, কিন্তু বালি আৰু বালি, ইমান দূৰ চহৰ অঞ্চল, আৰু চহৰ অঞ্চলত বসবাস কৰা ইমান সহজ নহয়। যিসকলে চহৰ অঞ্চলত বসবাস কৰি আছে তেওঁলোকে জানে যে চহৰ অঞ্চলত কিমান অসুবিধা হয়, কেতিয়াবা ভাল বস্তু এটা খাব বিচাৰিলে হয়তো পোৱা নাযায়, হয়তো টাউন চহৰত যাব লাগে বা নতুবা কোনোবা এটা ভাল সংযোগ ব্যৱস্থা লৈ যাব লাগে। গতিকে চাওক বেলিমাৰ যোৱা দৃশ্য, একেবাৰে লাষ্ট দৃশ্য এইটো হৈছে, বেলি ডুবু অৱস্থা, অকণমান কিবা সময় বাকী আছে, আৰু সময়খিনি পাৰ হোৱাৰ পিছতেই বেলিমাৰ যাব। আৰু চাওক ইমান ধুনীয়া এই নদীখন, আৰু এই নদীখন হয়তো আপোনালোকে নিশ্চয় চিনিব পাৰিছে, এইটোৱে হৈছে সেইটো নদী য'ত নেকি উচ্ছেদ কৰা হৈছিল দৰং জিলাৰ
সেই যে ঠাইখন আপোনালোকৰ হয়তো মনত আছে, মই ঠাইখনৰ নামটো নকওঁ, যদি মনত পৰে তেনেহ'লে কমেণ্ট কৰি জনাব এই নদীখন ক'ৰ হয়। আৰু মই গোটেইখিনি ক'লোৱে, কোৱাৰ পিছত ঠাইখিনিৰ নাম কোৱা নাই, গতিকে আপোনালোকে নিশ্চয় ঠাইখিনিৰ নাম জানে, এই মথাউৰিটো জানে, এই নদীখন জানে। এই নদীখন খুব নতুন নদী, আৰু এই নতুন নদীখন ক'ত আছে, যিটো উচ্ছেদ হৈ গৈছিলে দৰং জিলাত, সেই তেতিয়া এই নদীটো বনোৱা হৈছিল। আৰু আপোনালোকে চাই লওক আৰু জানি লওক আৰু কমেণ্ট কৰি জনাওক এই নদীখন ক'ৰ হয়। চাওক এই বালি চৰ, একেবাৰে শুকান বালি।